Hello everyone, মই শিখা আজি মই আপোনালোকক মোৰ এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ গৈ আছো এতিয়া আসলে ঠাণ্ডা দিন যেহেতু আহি আছে গটিকে ঠাণ্ডা দিনত এটা খুব ভাল লগা বস্তু হৈছে টেঙাৰ আচাৰ। গটিকে মই সেই টেঙাৰ আচাৰটো অকণমান মানে কিবা কিবি অলপমান টুইষ্ট কৰি এবিধ আচাৰ বনাম বুলি ভাবিছো। তেনেহলে আহকচোন চাও আচাৰবিধ মই কেনেকেনো বনালো। আচাৰৰ বাবে প্ৰথমে মই এয়া গাজৰ সৰু সৰুকৈ কাটি লৈছো মিহি মিহিকৈ দীঘলীয়াকৈ। এয়া জলকীয়া আসলতে কোনো ধৰণৰ শেপ দিব পৰা নাই কাটিছো আৰু নহলে হাতৰ অৱস্থা একদম বেয়া হৈ যায়। তাৰ পিছতে এয়া হৈছে জলফাই। মেইন বস্তুটো ইয়াৰ আসলতে জলফাই যেহেতু মই টেঙা আচাৰ বনাম বুলি কৈছো গটিকে অকমান পকা জলফাই কেটামান পাইছিলো। পকা মানে অলপ পকা নপকাৰ মাজত আৰু সেই জলফাই কেইটাৰে অকমান টেঙা জ্বলা আচাৰ এটা মানে খুব ভাল লাগে ঠাণ্ডা দিনত। এয়া সেইভাবে মই এয়া অকমান আদা দীঘলীয়াকৈ কাটি লৈছো। এয়া নহৰু তেনেদৰে দীঘলীয়াকৈ কাটি লৈছো মিহি মিহিকে। টেঙাৰ লগত যদি জ্বলা পৰি যায় সেই আচাৰবিধৰ সোৱাদটো নিশ্চয় বহুত ভাল লাগে। আপোনালোকে গম আচাৰবিধ আসলতে মই বনাবলৈ লৈছো এটো কাৰণে যেহেতু এই আচাৰবিধৰ মানে সোৱাদটো খুবেই সুকিয়া। আৰু যদি আপোনালোকে বুলি ভাবিছে আজি দুপৰীয়া দালি ভাত খাও মানে দালি ভাতৰ লগত বা ভাজি ভাতৰ লগত এই আচাৰবিধৰ মানে সোৱাদ মই আপোনাক কৈ আসলতে আপোনালোকক বুজাব নোৱাৰিম। গটিকে বলকচোন একেলগে এই আচাৰখিনি আমি বনাওগে। আসলতে ৰেচিপিটো দিয়াৰ উদ্দেশ্য এটো আপোনালোকে সকলোৱে নিশ্চয় জানেই কেনেকে বনাব লাগে, কিন্তু মই ৰেচিপিটো দিছো এটো কাৰণে কাৰণ মানে এই আচাৰবিধ মই নিজে বহুত বেছি ভাল পাওঁ। মানে আগতে এবাৰ বনাইছিলো আৰু আপোনালোকে নিশ্চয় জানে আৰু মই অকমান বেলেগ হেৰি কৰিবৰ বাবে অকমান গাজৰ দি দিছো ইয়াতে। গাজৰ আৰু আদা নহৰু এনে আপোনালোকে জলকীয়াৰ চাগে খাইছে সকলোৱে জানেই, তথাপিও আৰু মই দিছো এটো কাৰণে খুব সহজতে বনাই হয় আৰু বেছি কষ্ট একো নহয়। এয়া আৰু কাটি লোৱাৰ সময়খিনি আৰু খুব বেছি আধা ঘণ্টা সময় এটা লাগিব আৰু আমাৰ আচাৰ আজিয়ে খাব পৰা হৈ যাব আসলতে। সেয়েহে মই ভাবিলো আপোনালোকৰ লগতে শ্বেয়াৰ কৰো। আহকচোন তেতিয়াহলে আমি মিলি একেলগে আচাৰবিধ বনাওগে। আচাৰত এতিয়া মই নিমখ দি দিম। নিমখ আপোনালোকে দিলে নিজৰ জোখমতে দিব। মই ইমানখিনি নিমখ হৈ যাব বুলি ভাবিছো আৰু অকণমান নিমখ দি দিওঁ যিহেতু আচাৰত অকণমান নিমখ বেছি হলে ভালে লাগে খাই। নিমখ দিলো। এতিয়া অকণমান হালধি অলপ দিব লাগিব ইয়াত। ইমানখিনি পৰিমাণৰ মই হালধি দিছো। হালধি আৰু অকণমান লাগিব। ইয়াতে আপোনালোকে আসলে কেঁচা হালধি কাটি পেলাও দিব পাৰে। আদা নহৰু যেনেদৰে মই দিছো টুকুৰা টুকুৰকে তেতিয়াও খুব এটা ভাল সোৱাদ আহে, ভাল লাগে খাই পেলাই। মই এইখিনি দিলো এনেদৰে মিক্স কৰি দিম এতিয়া। নিমখ আৰু অকমান দৰকাৰ হ'বও পাৰে, পিছত সেইটো মই চাই পেলাই মিলাম বাৰু। এতিয়া হ'ব যেনে লাগিছে এনেদৰে আমি মিলাই ললো। এইখিনি নিমখ আৰু হালধিখিনি ভালদৰে মিহলাই ললো। আচাৰত মই আৰু অকণমান নিমখ মিহলাই দিলো। আসলতে নিমখ মিহলাই দিয়াৰ কাৰণটো সেইটোৱে আপোনালোকেতো জানেই, সোৱাদৰ কাৰণে দিছো। তাৰোপৰি মই মানে ইয়াতে বাহিৰা কোনো ধৰণৰ কিনা প্ৰিজাৰভেটিভ ইউজ নকৰো। নিমখে যিহেতু প্ৰিজাৰভেটিভৰ হিচাপে কাম কৰে গতিকে মই অকণমান সৰহকৈ দিছো। টেষ্টটো এনহেন্স হ'বই প্লাছ প্ৰিজাৰভেটিভ হিচাপেও ব্যৱহাৰ হ'ব। গতিকে যেহেতু আমি ঘৰত খাম কোনো ধৰণৰ ব্যৱসায় বা এনেকুৱা ধৰণৰ একো নহয় আৰু খুব কমাই বনাইছো আসলতে বহুত বেছি কোৱান্টিটিত বনোৱা নাই। গতিকে নিমখহে দিছো আৰু বেলেগ কোনো ধৰণৰ প্ৰিজাৰভেটিভ মই ইয়াতে ব্যৱহাৰ নকৰো। এইখিনি মছলা দিছো মই জিৰা, চফ, ধনিয়া আৰু ইফালে সৰিয়হ দিছো। বগা সৰিয়হ, কলা সৰিয়হ দিলেও হয়। এইখিনি মই এতিয়া ড্ৰাই ৰোষ্ট কৰি লম। এইখিনি ৰোষ্ট কৰি হৈ গ'ল। এতিয়া অকমান খুন্দি লম। গ্ৰাইণ্ডাৰত নিদিও,
মই খুন্দনাতে খুন্দিম ইমান বেছিকে মানে গুড়া হৈ গলে ভাল নালাগে গটিকে খুন্দনাতে খুন্দিম বুলি ভাবিছো পিছিলোৱা মছলাখিনি এনেদৰে দি অলপ সময় থোৱাৰ পাছত এতিয়া এইখিনি অকমান শুকাই যোৱাৰ দৰে হৈছে এতিয়া মই এইফালে কেৰাহীটো বহাই দিছো ইয়াতে তেল গৰম কৰিম তেল দি দিছো তেল অকমান সৰহকে দিব লাগিব তেলখিনি গৰম হ'বলৈ দিছো তেলখিনি একেবাৰে সহজ আৰু এতিয়া তেলখিনি গৰম কৰি মই ডাইৰেক্টলি ইয়াত ঢালি দিম নহলে আপোনালোকে এবাৰ তেলত ভাজি দিব পাৰে হেতু নিজৰ কথা আৰু কি কৰে মই ইয়াতে তেলখিনি দি মিক্স কৰি দিম তেলখিনি গৰম কৰি ললো এতিয়া তেলখিনি মই ইয়াতে দি দিম গুটেখিনি তেল দিয়া নাই মই এইখিনি অলপ দি মিহলাই লম এনেদৰে ধুনীয়াকে বস্তুখিনি আচাৰখিনি এনেদৰে মিহলাই লৈছো এতিয়া বাকি থকা তেলখিনি মই দি দিম যেহেতু খুব গৰম তেল অকমান ভালদৰে হ্যান্ডেল কৰিব লাগে তেলটো আসলতে আচাৰৰ সোৱাদটো বৃদ্ধি কৰে সেয়েহে তেল ধুনীয়াকে দি দিছো ইয়া আমাৰ আচাৰৰ লগত ভালদৰে গুটেখিনি মিহলাই দিছো এতিয়া আমাৰ আচাৰ ৰেডি হৈ গল এতিয়া এইখিনি আচাৰ আপোনালোকে ৰ'দত দুদিন দিব পাৰে বা টেমাত ভৰাই ৰ'দত দিলেও হ'ব আৰু নহলে আপোনালোকে ডাইৰেক্ট খাবলৈ ৰেডি হৈ গল আচাৰ ইয়া দেখাই দিছো আপোনালোকে ভিডিওটো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব যদি ভিডিওটো ভাল পালে তেতিয়া হলে এটা লাইক কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ইমানখিনি সময়লৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ তেতিয়া হলে মই লগ পাম মোৰ পিছৰটো ভিডিওত ধন্যবাদ আজিলৈ বাই বাই শুভৰাত্ৰি